মহাবীৰ লাচিতৰ 400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে কামৰূপ জিলা আৰক্ষী আৰু কমলপুৰ থানাৰ সৌজন্যত আয়োজিত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ৰচনা প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠানৰ লগতে আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰু ইয়াত অংশগ্ৰহণ কৰা মহাবিদ্যালয়ৰ প্ৰবক্তা, স্কুলৰ সন্মানীয় শিক্ষক মণ্ডলী, ছাত্ৰ ছাত্ৰীসকল প্ৰমুখ্যে আমাৰ বিষয়া, মোৰ সহকৰ্মীসকল এই অনুষ্ঠানক সহযোগ কৰা আমাৰ বিশেষকৈ স্থানীয় ভদ্ৰলোক, ভদ্ৰ মহিলাসকল, গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াসকল আৰু যে অনুষ্ঠান আমি আয়োজন কৰিছোঁ এই উপলক্ষে আপোনালোক সকলোলৈ কামৰূপ জিলা প্ৰশাসনৰ পৰা অশ্ৰদ্ধ আৰু কৰ্মৰাজিক লৈ পেলাই অনুপ্ৰাণিত হৈ সকলোৱে যদি আমি নিজৰ নিজৰ অঞ্চলত আৰু এই কমলপুৰত আমি যদি এক আদৰ্শৱান জাতি হিচাপে অসমীয়া জাতিক বিশ্বৰ আগত আগুৱাই লৈ যাব পাৰোঁ, তাৰ প্ৰচেষ্টা যেন আমি সকলোৱে হাতত ৰাখোঁ। বীৰজনাৰ বীৰগাথা কৰ্ম উদ্যম মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আমাৰ মহাবীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে প্ৰত্যেকখন জিলাত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈ আছে আৰু আমাৰ কামৰূপ জিলাতো কামৰূপ জিলা প্ৰশাসনৰ লগতে কামৰূপ জিলা আৰক্ষী প্ৰশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজি কমলপুৰত আমি তাৰে অংশ হিচাপে সাংস্কৃতিক সন্ধিয়া, দেশপ্ৰেমমূলক গীত আৰু নৃত্যৰ আমি ইয়াত অনুষ্ঠান আয়োজন কৰিছোঁ। এই চেগতে বিভিন্ন স্কুল আৰু মহাবিদ্যালয়ত আমি যি ৰচনা প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা পাতিছিলোঁ, তাৰ পুৰস্কাৰ বিতৰণ কৰিলোঁ। এই অনুষ্ঠানৰ জৰিয়তে আমি এই অঞ্চলৰ ৰাইজৰ লগতে আমাৰ অসমৰ ৰাইজৰ ওচৰত কৰ্মৰাজি, ত্যাগ, তেওঁৰ আদৰ্শ আৰু জাতীয়তাবোধক উদ্বুদ্ধ কৰি ৰাইজৰ ওচৰত সচেতনতা গঢ়ি তোলাৰ কাৰণে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ আৰু আগন্তুক দিনত যদিও বা সপ্তাহজোৰা কাৰ্যসূচী এই কামৰূপ আৰক্ষী প্ৰশাসনে এই কাৰ্যসূচী বিভিন্ন অঞ্চলত ৰূপায়ণ কৰিব আৰু ৰাইজক সজাগ কৰি নতুন প্ৰজন্মক মহাবীৰ লাচিত বৰফুকনৰ আদৰ্শৰে উদ্বুদ্ধ কৰাৰ প্ৰয়াস সদায় হাতত ৰাখিব। আৰু ইয়াতে মই আপোনালোকক জনাইছোঁ যে আমাৰ এই অঞ্চলৰে কমলপুৰৰে অসম আৰক্ষীৰ এজন সাহসী বিষয়া সমুজ্জ্বল কাকতি, যি নেকি এই বছৰৰে বানপানীৰ সময়ত কৰ্তব্য পালন কৰোঁতে নিজৰ জীৱন বিসৰ্জন দিলে, অথচ কৰ্তব্যৰ পৰা পিছো গম পাইছে যে নতুন প্ৰজন্মই এনেধৰণৰ আদৰ্শ লৈ যদি অসমখনক আগুৱাই লৈ যায়, নিশ্চয় অসমীয়া জাতিয়ে সদায় বিশ্বৰ বুকুত জিলিকি থাকিব। ধন্যবাদ।